সকলোকে মোৰ চেনেল শ্ৰদ্ধাছ ডায়েৰীৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ৰাজমাৰে বনোৱা এটা কাবাবৰ ৰেচিপি, যিটো বহুত কম তেলতে বনি যায় আৰু খাবলৈও বহুত বেছি টেষ্টি হয়। তেনেহ'লে বলক পলম নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট। মই ৰাজমা কাবাব বনাবৰ কাৰণে এনেকৈ ৰাজমাহখিনি বইল কৰি লৈছোঁ। ইয়াতে মই ৰাজমাহ, কাবুলী বুট আৰু মই এটা আলু লৈছোঁ, বেছি লোৱা নাই। এতিয়া এইখিনি মই ভালকৈ হাতেদি পিটিকি ল'ম। তো এতিয়া মই এই ৰাজমাহখিনি এনেকৈ পিটিকা কৰি ল'লোঁ। তো এতিয়া ইয়াতে মই এড কৰিম অলপমান বেচন, তো মই 2 চামুচ আৰু লগভগ 3 চামুচ মানে মই বেচন এড কৰিছোঁ। আৰু মই ইয়াতে এড কৰিম অলপমান ক্ৰাঞ্চি কৰিবৰ কাৰণে, এয়া হৈছে চাউলৰ গুড়া। তো চাউলৰ গুড়াও মই 1 চামুচ আধা লৈ লৈছোঁ। আৰু তাৰপিছত ইয়াতে মই এতিয়া এড কৰিম, এইখিনি মই পিঁয়াজ, নহৰু আৰু জলকীয়া কাটি থৈছোঁ, এইখিনি মই ইয়াতে দি দিম। তাৰপাছতে মই ইয়াতে দিম এতিয়া, এইটো হৈছে মেগী মছলা। যিহেতু মই বেলেগ মছলা ইয়াতে এড নকৰোঁ, তো মই মেগী মছলা ইয়াতে দি দিম। তো এতিয়া মই ইয়াতে অলপমান গৰম মছলাও এড কৰিম, কাৰণ মোৰ মেগী মছলাটো অলপমান কম হৈ গৈছে। এইটো অপশ্যনেল হয়, আপোনালোকে পাৰিলে দিব পাৰে বা স্কিপ কৰিলেও কৰিব পাৰে, কাৰণ মেগী মছলাটো দিলেই হৈ যায়। তো মই অকণ গৰম মছলা দিলোঁ। এতিয়া ইয়াতে মই এড কৰিম সোৱাদ অনুসৰি নিমখ। তো নিমখ এড কৰা মোৰ হৈ গৈছে। তো এইখিনি এতিয়া মই আৰু ভালকৈ গোটেইখিনি মিক্স কৰি সানি ল'ম। তো এয়া আপোনালোকে চাব পাৰে, মই যিখিনি কাবাবৰ কাৰণে ৰাজমাহ বইল কৰি ৰাখিছিলোঁ, মই এইখিনি এয়া সানি ল'লোঁ ধুনীয়াকৈ। আৰু যিখিনি ইনগ্ৰিডিয়েণ্টছ আছিলে, গোটেই ইনগ্ৰিডিয়েণ্টছখিনি মই মিক্স কৰি ল'লোঁ। আৰু ইয়াতে মই অলপমান ৰিফাইন তেলো এড কৰিছোঁ, যিটো মোৰ ৰেকৰ্ড কৰা নহ'লে। তো এতিয়া মই এইখিনি বনাই যাম। আৰু এতিয়া আমাক লাষ্ট এটা বস্তু লাগিব, আৰু সেইটো হৈছে এয়া মই কাটা বিস্কুটৰ গুড়া লৈছোঁ। আপোনালোকে ব্ৰেড ক্ৰামো ল'ব পাৰে। তো এতিয়া মই অলপ অলপকৈ কাবাবৰ শ্বেপত বনাই যাম এইখিনি। মই অকণমান ডাঙৰকৈ বনাম, আপোনালোকে যিমান হিচাপত বনাব বিচাৰে বনাব পাৰে। মই এনেকৈ শ্বেপ কৰি লৈছোঁ, আৰু ইয়াতে মই এনেকুৱা ধৰণৰ এডাল ষ্টিক সোমোৱাই দিম। আৰু এইটো এতিয়া আমি এনেকৈ যিখিনি বিস্কুটৰ গুড়া ৰাখিছিলোঁ, গুড়াত আমি এনেদৰে লেটিয়াই ল'ম ভালকৈ। মই এইটো কাৰণে কৰিছোঁ যাতে অলপমান ক্ৰাঞ্চি ফ্লেভাৰ এটা আহে। তো আমাৰ পাষ্টৰটো হৈ গ'ল এনেদৰে। তো এইটো এতিয়া মই এখন থালিত ৰাখি দিম। এতিয়া এনেদৰে মই বাকীকেইটাও এতিয়া আপোনালোকে চাব পাৰে, মোৰ যিখিনি ৰাজমা কাবাব সেইখিনি মই এনেদৰে বনাই ল'লোঁ। তো এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তেনেহ'লে বলক মোৰ কিচেনলৈ এইখিনি ফ্ৰাই কৰোঁ। তো এতিয়া মই পেনখনত তেল দিছোঁ, আৰু তেল মই ইমান বেছি পৰিমাণে দিয়া নাই। তো এতিয়া মই ইয়াতে মোৰ যিকেইটা কাবাব আছিলে সেইকেইটা মই এটা এটাকৈ ৰাখি যাম। আৰু মই ফ্লেমটো কমাই দিম। তাৰপাছতে মই যিহেতু এইটো এতিয়া ফ্ৰাই হ'ব দিব লাগিব, গতিকে মই অলপমান ঢাকনখন লগাই দিম। তো এয়া আপোনালোকে চাব পাৰে, মোৰ যিকেইটা কাবাব আছে সেইকেইটা এনেদৰে ফ্ৰাই হৈ আছে। আৰু দেখিছে আপোনালোকে কেনেকুৱা ব্ৰাউন কোটিংটো আহি গৈছে ওপৰত। তো মই ঢাকি ঢাকি বনাই আছোঁ আৰু লুটিয়াই আছোঁ ভালকৈ। আপোনালোকেও এনেকৈ ঢাকি ঢাকি লুটিয়াই থাকিব। এতিয়াও কমপ্লিট হোৱা নাই, এতিয়া মই আকৌ ঢাকি দিম। ঢাকি দিয়াৰ পাছত আকৌ অলপ সময়ৰ পাছত আকৌ লুটিয়াই দিম। এনেকৈ কৰি পেলাই মই এইখিনি বনাই আপোনালোকক দেখুৱাই আছোঁ। চাব পাৰে মোৰ যি ৰাজমা কাবাব সেইটো ৰেডি হৈ গ'ল। এতিয়া মই যিকেইডাল ষ্টিক আছে, ষ্টিককেইডাল মই লাহেকৈ আঁতৰাই দিম।
বহুত বেছি ইয়ামি হয় আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু মই অলপমান এনেকৈ মাজেদি কাট কৰি দিম তো এয়া আপোনালোকে চাব পাৰে ভিতৰটো তো এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল তো এইখিনি মই এতিয়া খাম তো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আই হোপ আজিৰ যিটো মই কাবাবৰ ভিডিঅ' আপোনালোকক বনাই দেখালোঁ আপোনালোকে চাই ভাল পালে তেনেহ'লে ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰিব